Hello everyone and good morning. আজি ৰাতিপুৱা 4টা বজাৰ পৰা আকৌ ঠিকছে বৰষুণ এতিয়াও দি আছে কিনকিনিয়া অকমান ওলাই আহিছো মজা লাগে এইটো বৰষুণ আকৌ তিতি বঢ়িয়া লাগে আৰু এটা ক্লাছ ৰাতিপুৱা কেনসেল পুৰা ধাৰাখাৰ দি আছিলে এতিয়া আৰু এটা আছে নাজানো যাব পাৰো নে নোৱাৰো নাজানো আৰু মানে কি হয় এক্সাক্ট বৰষুণ দিলে পুৰা গুৱাহাটীত পানী হৈ যায়তো তো আছো এডাল আমাৰ নেমু গছতে ধুনীয়াকৈ অপৰাজিতা কেইটামান ফুলি আছে তো ব্লু টি খাও বলো অপৰাজিতা ফুলটো লৈ আহিলো এতিয়া মই ইয়াৰে চাহ বনাই খাম পৰি গল একচুয়ালি অপৰাজিতা ফুলটোৰ বেনিফিটস বহুত আছে হাই ৰিচ অফ এন্টিঅক্সিডেন্টস দেন এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে দেন আকৌ স্কিন হেয়াৰৰ কাৰণে খুব ভাল হয় আৰু আমাৰ স্পেচিয়েলি ওমেনৰ কাৰণে খুব বেনিফিচিয়েল ইয়াৰে মেটাবলিজমো ফাষ্ট কৰে ৱেইট মেনেজমেণ্টত হেল্প কৰে আৰু ব্লাড চুগাৰ আৰু বহুত বেনিফিটছ আছে চ' মই ৰেগুলাৰ নহ'লেও সপ্তাহত 3-4 দিনমান ব্লু টিটো খাওঁ একাপ পানী বহুৱাই দিছোঁ আগৰে ব্লু টি আৰু গ্ৰীণ টি মিক্স এটা আছিল সেইটো দি দিম আৰু এয়া মোৰ ৰেডি হৈ গ'ল ব্লু টিটো মোৰ ব্লু টি খাই মেলি হ'ল ব্ৰেকফাষ্ট কৰি মেলি হ'ল এতিয়া দৰ্শন উঠিছে दर्शन सुबह उठ के ऐसे बोलो गुड मॉर्निंग वेलकम बैक टू माय चैनल सुबह के बोलना चाहिए कराग्रे वसत लक्ष्मी करमध्ये सरस्वती करमूले ओके गापा धुई मेली सूर्य नमस्कार কৰিলো কিন্তু আৰু ৰেকৰ্ড কৰা নাই অকমান ৰেষ্ট লৈছো এতিয়া সিটিং আসানাস কিছুমান কৰিম আৰু আজি অকমান ব্যাকৱাৰ্ড বেন্ডিং প্ৰেক্টিস কিছুমান কৰিম So first asanar ভিতৰত মই প্ৰথমে কৰিম উষ্ট্ৰাসন টু ব্যাকৱাৰ্ড বেন্ডিং আসানা খুব ভাল ৰেসপিৰেটৰি হক থাইৰয়েড হক সবৰ কাৰণে দেন ভুজংগাসন এনেকৈ আধা ঘণ্টা আৰু প্ৰেক্টিস কৰি মেলি এতিয়া খামৰো বিকজ এতিয়া আকৌ বনাব লাগিব লাঞ্চ এণ্ড আজি লাঞ্চত বনাইছোঁ বইল খিচিৰি মানে চিম্পলকৈ বনাইছোঁ তাতেই গোটেই চব্জিবোৰ দি দিছোঁ এয়া খিচিৰিটো লৈ লৈছোঁ আৰু একদম ঘৰৰ নেমু গোল নেমু কি ধুনীয়া মানে কাটাৰ আগতে ইমান ধুনীয়া গোন্ধ ইয়াৰে বজাৰৰ নেমুবোৰতো আৰু খাই ভালে নালাগে চকুত খুমাত আজি বৰষুণৰ কাৰণে গোটেই ক্লাছবোৰ কেনচেল হ'ল এপিনে গোটেই ইমান মানে অলপ ৰ'দ দিছিলে অলপ আগত কিন্তু আকৌ বৰষুণ দিছে গোটেই কাপোৰবোৰ এনেকৈ মেলি থৈ দিছোঁ আৰু এতিয়া অকণমান ওলাই যাওঁ এঘৰ আলহীৰ ঘৰত যাওঁ বৰষুণ অলপকৈ দিয়ে আছে চানমাৰী ব্ৰিজৰ ওপৰত একচুৱেলি আজি য'ত আহিছোঁ দৰ্শনৰ কাজিন ভণ্টি হয় আৰু ভণ্টিজনীৰ এইজনী ছোৱালী ইমান মৰম লগা আৰু তাইও মানে ভেজ খাই আছোঁ বুলি গম পায় তাতে বইল এনেকৈ আলু অকণমান ভাজি ৰুটিৰ লগত দিলে ব্লগিঙৰ হেৰি কৈ দিয়াচোন এবাৰ হেল্ল' গাইজ আমি ঘৰত আছোঁ আমাৰ ঘৰত মামা আহিছে আৰু মামী আহিছে তোমাৰ নামটো কৈ দিয়াচোন মোৰ নাম সুকন্যা কাশ্যপ সুকন্যাৰ বহুত খেলা বস্তু আছে এটা ডাঙৰ ডগী আছে এটা টেডিয়া তাইতকৈও ডাঙৰ টেডি এইটো এণ্ড কৰিম এণ্ডত আমি কি ক'ব লাগে গুড নাইট গাইজ লাইক কৰিব তাৰপিছত ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব বাই এনে বাই দিয়াচোন বাই এনে দিয়া